Hey everyone, welcome to my long vlog. আজি মোৰ এইটো ফাৰ্ষ্ট লং ব্লগ হয়। আশা কৰোঁ আপোনালোকৰ মৰম দিব বুলি আৰু মই যদি কিবা ফুল মাতি হয় আপোনালোকে মাফ কৰি দিব বুলি ভাবোঁ মই আৰু পইণ্টৰ কমেণ্টত জনাই দিব। আৰু দেখিছেনে আজি ৰাতিপুৱাৰ পৰাই মানে আৰম্ভ কৰিলোঁ ফ্ৰেছ হয়ে আৰু মই ভাত খোৱালৈকে ভিডিঅ'টো গোটেই সম্পূৰ্ণকৈ দেখুৱাই দিম। আৰু দেখিছেনে ৰাতিপুৱা মই খালোঁ গৰম পানী। মই ৰুটিনে হয়তো মই ডেইলি গৰম পানী খাওঁৱেই, মই ঠাণ্ডা পানী নাখাওঁ। আৰু পানীখিনি আদা খোৱাৰ পিছত মোৰ মনত পৰিছে যে মই চেৰি ফলটো খাবলৈ পাহৰি গৈছোঁ। তাৰে পিছত চেৰি ফলটো লৈ কেনে মই পানী গিলাচ কমপ্লিট কৰি খালোঁ। তাৰে পিছত মানে ঘৰত কিটচেন ৰুমত কিবা অলপ মানে আধৰুৱা হৈ আছিল কাম, তাকে মই অলপমান কৰিলোঁ। মানে মায়ে কণী বইল কৰি আছিল, তো ময়ো এনেই ৰৈ নাথাকি কিবা কিবি মানে কৰি দিলোঁ আৰু ভাল নালাগে এনেকৈ। কণী বইল কৰা হোৱাৰ পিছত মানে মই কণীটো চেলাই লৈ মাকো দিলোঁ, আব্বাকো দিলোঁ, ভাইটিকো দিলোঁ। তাৰপিছত ময়ো খালোঁ। আৰু হাঁহৰ কণী হয় তাৰমানে অলপমান বাছ পায়, তাতে মানে অলপ নিমখ দি কিনে যদি খোৱা যায় তেনেহ'লে আৰু ভাল লাগে। তাৰপিছত পঢ়িব ল'লোঁ, মই অলপ পঢ়ি উঠি দেখিছেনে মোৰ বৰিং লাগিছে একদম, মানে ঠাণ্ডা ঠাণ্ডা লাগিছে। তাৰে পিছত মই সামৰি মাৰি আহিলোঁ, মানে মই ঘৰটো অলপ চাফা কৰিবৰ বাবে। কলেজ থাকিলেতো মানে কাম কৰোৱা নহয়েই, আৰু কলেজ নহ'বৰ দিনা জানেনে সকলোবোৰ কাম ময়ে কৰোঁ দিয়ক, মানে মাক কৰিব নিদিওঁ আৰু মা যিহেতু গোটেই দিনকেইটা কৰিয়ে থাকে আৰু মই এদিন কৰি দিওঁ আৰু এক্সাম থাকিলেতো ঘৰৰ কাম কৰিব মোক নিদিয়ে, গোটেইখিনি মায়ে কৰে। তো আজি মই ভাবিলোঁ গোটেইখিনি ময়ে কৰোঁ। মই বিচনা বৰ্তন বাৰে গোটেইখিনি কাম কৰি থৈ আহি কিটচেনলৈ আহিলোঁ আৰু কিবা কিবি মানে কৰিলোঁ। বহুত লেতেৰা হৈছিল কিটচেনটো, মানে মাও এনেকৈ গোটেইখিনি কাম কৰি মানে টাইমটো মেনেজ নহয় দিয়কচোন। তাৰপিছত ময়ো গোটেইখিনি কৰিলোঁ আজি। তাৰপিছত মা বনাইছিল চাহ, দেখিছেনে গাখীৰ চাহ, আৰু আমাৰ ঘৰৰে গাখীৰ হয়, মানে আমাৰ গৰু আছে বাবে দেখিছেনে। আৰু ঘাঁহৰ কালাৰটো দিয়ক চাওক, আৰু পিছত চাহৰ কালাৰ হয় এনেকুৱা, মানে যেতিয়া চাহপাতটো ভাল হয় তেনেকুৱাকৈ হয় আৰু। তাৰে পিছত মা চাহ চিকিলে, মানে মানুহ আহিছে চাহ দিব। তো তাৰে পিছত মই লাগি গ'লোঁ ঘৰ চাফা কৰাত, মানে ঘৰকেইটা সাৰি ল'লোঁ গোটেইখিনি দেখুওৱা নাই বাৰু। তাৰে পিছত মোৰ ভোক লাগিলে, তাৰে পিছত মই ভাত খালোঁ। আৰু যেতিয়া ভাল আঞ্জা হয় ৰাতিপুৱা ভাতকেইটা খাবৰ কাৰণে পেটটো মাতি থাকে মোৰ জানেনে। তাৰে পিছত মই ভাত খাই পিনি মানে ঘৰৰ পিছপিনে আহিলোঁ, তাতে মানে আমাৰ সৰুকৈ কিবা অলপ কৰিছে যাতে আমি খাব পাৰোঁ নিকিনাকৈ। তাৰপিছত দেখিছেনে, আৰু মই এইটোত ৰুই থৈ দিছোঁ এল'ভেৰাটো, ইয়াৰ পৰা মানে হাৰভেষ্ট কৰিম বাৰু। তাৰে পিছত মই দেখিছেনে বেঙেনা চালোঁ, কিন্তু আমাৰ বেঙেনাকেইটাৰ এটা প্ৰব্লেম হৈছে কি জানানে গাইজ, মানে ইয়াত মানে বেঙেনাটো ঠিকেই হয়, কোৰ ওলাই, বা তাৰে পিছত মানে পোকা লাগি যায়, কিহৰ কাৰণে বা এইটো নাজানো। ইয়াতে বহুত মানে ট্ৰিটমেণ্ট কৰা হৈছে বাট মানে ভালেই হোৱা নাই। যদি আপোনালোকৰ ওচৰত কিবা চলিউশ্যন আছে তেনেহ'লে কমেণ্টত জনাবচোন, মই ট্ৰাই কৰিম। ইমান ধুনীয়াকৈ মানে জোপোহা লাগিছে, কিন্তু বেঙেনা যদি খাব নাপাওঁ ভাল নালাগে দিয়কচোন। আৰু লাগে কিন্তু তাই এনেকুৱাকৈ পকা লাগি যায়, তো এইটো আৰু মোৰ মনটো বেয়া লাগি যায় এইটো কাৰণে। আপোনালোকৰ ওচৰত যদি কিবা চলিউশ্যন আছে তেনেহ'লে কৈ দিব, মই মানে ট্ৰাই কৰিম। তো দেখিছেনে আমাৰ মানে দেউতাই কৰিছে সৰুকৈ খেতিখন, আৰু এইবিলাক মৌলা ৰুইছে আৰু এইবিলাকো বেঙেনা। ইয়াৰ ওপৰত মানে এই খৰি ছাইটো ছটিয়াই দিছে, মানে তেতিয়া বোলে পকাগিলা হেনো গুচি যায়, কোনোবা কৈছিল বাৰু, মাৰ দিছে। আৰু দেখিছেনে ধনিয়া, আৰু ধনিয়াবিলাক সৰু আছে কিন্তু ডাঙৰ হোৱা নাই। আৰু সিফালেও ধনিয়া দিছে, বাট সেইখিনি মানে এতিয়াই দিছে বাবে সেইখিনি ওলা নাই, এইখিনি মানে বহুত আগতে দিছিল বাবে ওলাইছে। আৰু দেখিছেনে এডাল গাছত মানে কৰ্দে হীৰা জ্বলা লাগিছে, লমালমে লাগিছে। আৰু যদি এনেকুৱাকৈ জ্বলা লগা দেখা যায় মানে ভাল লাগে ন নিজৰ গাছতে, আৰু গাছৰ বস্তু অলপেই হওক সেইটো বহুত ভাল লাগে। দেখিছেনে মৌলাবিলাক ডাঙৰে নহয়, কাৰণ আমাৰ ইয়াৰে মাটিটো বহুত ডাঠ বাবে ডাঙৰে নহয়, সেইকাৰণে আৰু বালা মাটিত এইবিলাক বহুত ডাঙৰ হয়। আগতে যিবিলাক খাইছোঁ আমি সেইখিনি বাৰু ডাঙৰ আছিল, আৰু এতিয়া সেইখিনি বাঢ়িবই পৰা নাই বাবে গোটেইখিনি মায়ে ক'লে গোটেইখিনি তুলি কিনে লৈ আহা বুলি। তো ময়ো গোটেইখিনি তুলিলোঁ। তাৰপিছত এইখিনি অলপ চলপ আছে বাৰু, আৰু একদিন খাব পাৰিম বাবে গোটেইখিনি মই নুতুলিলোঁ, অলপ তুলিলোঁ। এই জ্বলাডালক কি বুলি কয় আপোনালোকৰ ফালে? আমাৰ ফালে মানে জম জ্বলা বুলি কয়। আৰু দেখিছেনে ক'লা বুঢ়া জমৰ দৰে দেখি। আৰু এডাল হৈছে সৰিয়হ গাছ, মাত্ৰ এডাল হৈছে, ক'ৰবাৰ গুটি চুটি পৰিছিল চাগে সেইকাৰণে। আৰু দেখিছেনে মোৰ এল'ভেৰাডাল এনেকুৱাকৈ পোকা লাগি গৈছে, ইয়াৰো কিবা চলিউশ্যন আছে যদি ক'বচোন। তাৰপিছত মই মৌলা লৈ আহি পিনি দেখিছেনে আমাৰ ঘৰৰে মাছ, আৰু মাছ বাচি আছোঁ, কাৰণ মই মাছ বাচি ভাল পাওঁ বাবে মাক বাচিব নিদিলোঁ, ময়ে বাচিলোঁ গোটেইখিনি। আৰু ঘৰৰ মই কৈছোঁচোন আজি মই গোটেইখিনি কাম মই নিজে কৰিম। তাৰপিছত মই মাছখিনি ধুই পখালি লৈ সেইখিনি কমপ্লিট কৰি কেনে মানে জুবিনদাৰ গান এটা বজাই আছিল মায়ে, তাৰপিছত মই নাচি দিলোঁ, নোৱাৰিলোঁ মানে দেখিছিলে মোৰ নাচিব নাজানোতে গাই জাজ নকৰিব। আৰু মই সেইখিনি অলপমান গুণগুণাই দিলোঁ।
অসহায় অকলশৰে। তাৰে পিছত দেখিছেনে গাইজ, মোৰ মানে হাতখন গোন্ধা ওলাইছিল কাৰণ মই মাছ বাচিছিলোঁ। এতিয়া মই গা ধুবলৈ যাওঁ, গা ধুই আপোনালোকক লগ পাম। দেখিছেনে? আৰু মই ৰ'দ বিচাৰি আহিলোঁ আমাৰ খেৰৰ জোপাৰ কাষত, তাতে মানে ৰ'দ দি আছিল বাবে। তাৰে পিছত আহিলোঁ ঘৰত। দেখিছেনে? মই মানে চুলিটো চুচিছিলোঁ কাৰণ তিতি আছে। তিতি থাকিলে মই চুলিটো চুচি ভাল পাওঁ কাৰণ তেতিয়া জতটো গুচি যায়, কিন্তু চুলিবিলাক সৰি যায় কিয় বা নাজানো। তো আপোনালোকে ভালনে বেয়া ক'বচোন কমেণ্টত। আৰু পিছত দেখিছেনে? আৰু তিতি থকাৰ বাবে মই ভাবিলোঁ যে মই গামোচাখন মেৰিয়াই থৈ দিওঁ বুলি। আৰু তিতনিখিনিতো গুচি যাব, আৰু মানে পানীবোৰ লাগি থাকিলে ঠাণ্ডা দিনত আৰু বেছি মানে বেয়া লাগি যায়, মানে পিছফালে জিকিলে গা ধোৱাৰ পিছত যেতিয়া জিকি হয় ন, তেনেহ'লে আৰু বেয়া লাগে। তাৰে পিছত মই এইখিনি বান্ধি কেনে মই এতিয়া কিটচেনলৈ যাম। মা কি কৰিছে কিটচেনলৈ, তো চাওক বলক গাইজ। আৰু দেখিছেনে মায়ে বনাই আছে মাছৰ আঞ্জা। তেতিয়া যে মাছ মানে মই বাচি আনিছিলোঁ তাকে মায়ে বনাই আছে। আৰু আমাৰ মা আঞ্জা বনালে জানানে, বহুত ধুনীয়া হয় খাবলৈ, সোৱাদটো বাঢ়ি যায় মানে দেখোঁতে মোৰ খাব মন গৈছে। ইমান ভালকৈ বনাব মই শিকিয়ে আছোঁ, থাকোঁতে মোৰ খাব মন গৈছে। আঞ্জাখন ইমান টেষ্টি হৈছিল গাইজ। আৰু মায়ে ক'লে যে ধনিয়া পাত লৈ আহ বুলি, মই আহিলোঁ ধনিয়া পাত ল'বলৈ, কাৰণ মায়ে কৈছে আঞ্জাখন হেনো বোলে আধৰুৱা লাগে ধনিয়া নিদিলে। আৰু এতিয়া ঠাণ্ডা দিনতো ধনিয়াই আঞ্জা সোৱাদ কৰে, কিন্তু তাৰে পিছতো দেখা যাব বাৰু। এতিয়া ধনিয়া থকা দিনকেইটাত ধনিয়াৰে খাম। আৰু মই ধনিয়া লৈ আহিলোঁ, তাৰপিছত মই খাবলৈ ভাত বাঢ়ি ল'লোঁ, আঞ্জাও হৈ গ'ল। তাৰে পিছত মই কি জানানে, মোৰ এটা মানে প্ৰব্লেম জানানে গাইজ, আপোনালোকৰ লগতো হয় নেকি বাৰু। মোৰ প্ৰব্লেমটো হৈছে কি, মই যেতিয়া ভাত খাম ন, হয়তো মই মোবাইলটো চাম, নহ'লে মই টিভিটো চাই কেনেহে ভাত খাম, তেতিয়া মোৰ ভাত খোৱা যাব। দেখিছেনে, এতিয়া মই ভাত খাবলৈ টিভি ৰুমত আহিলোঁ আৰু এতিয়া মই ভাত খাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পেজটো ফ'ল' কৰিব নাপাহৰিব। তো বাই।